Oh, hello friends, welcome back to my YouTube channel. তো আজি আপোনালোকক দেখাম কাজিৰঙা দেখাম আপোনালোকক। এই আপোনালোকে দেখা পাইছে কাজিৰঙাৰ এই বনৰক্ষী আৰক্ষীবিলাকে যে থাকে সেইবিলাক ঘৰ হৈ গ'ল। সো আপোনালোকক বাহিৰৰ পৰা দেখাম আৰু কিছুমান ভিতৰত মানে সোমাব এলাও নাই, তথাপিও বাহিৰৰ পৰা যি পাৰোঁ দেখাম আপোনালোকক। ভবাই নাছিলোঁ কাজিৰঙা আহিম বুলি, হঠাৎ অহাৰ প্ৰগ্ৰেম হৈ গ'ল কাজিৰঙা। তো আপোনালোকক বাহিৰৰ পৰাই মানে কাজিৰঙাৰ কিছুমান দৃশ্য দেখাম আৰু। তো বলক চাওক আৰু নে কি কয়। গাছ চাছ বহুত আছে, বাপৰে বাপ। এই ঘৰ নাথাকে এইবিলাক, মানে আৰক্ষীবিলাকে থাকে আৰু পহৰা দি থাকে। গছৰ বহুত হত্যা হয়তো, সেইকাৰণে পুৰা ষ্টিক। তো লাহে লাহে গৈ আছোঁ আমি। আপোনালোকে দেখা পাইছে কাজিৰঙাৰ কিছুমান দৃশ্য। তো আমি নেক্সট যোৰহাট যোৱা হ'ব। যোৰহাটত এটা আল্টিমেট মানে মজা এটা চিন আছে, আপোনালোকে দেখা পাব সেই চিনটো। তো বলক। তো ফ্ৰেণ্ডছ, আমি আহিয়েই সেইখিনি জেগা পালোঁ। শুনামতে এইখিনি জেগাত হেনো ঘৰিয়াল আছিল, আগতে আছিল আৰু ঘৰিয়াল আছিল, কিন্তু এতিয়া নাই। এতিয়া আৰু ক'ত থাকিব এইবিলাক, গড়ৰ খৰ্গই নাথাকে আৰু ঘৰিয়াল ক'ত থাকিব। চা না প্লেচটো কি মজা প্লেচ, কিন্তু জীৱ জন্তু একো দেখা নাই দে ভাই। ৰাতিহে ওলাই বোলে, কিন্তু দিনত ইমান নাই। তথাপিতো যদি পাৰোঁ আপোনালোকক দেখাম আৰু। আৰু এইখনেই হৈছে সেইখন কাজিৰঙাৰ অতি ভয়ানক জেগা বুলি কয়। মানে দেখিছেই চাগে, ওখ কৰি ঘৰবিলাক সাজিছে বনৰক্ষী বাহিনীয়ে, যাতে আক্ৰমণ কৰিলে ইমান সহজতে শেষ হৈ নাযায়। তো ফ্রেন্ডস, ফাইনালি আমি আহি পালোহি তিতাবৰ।
আৰু তিতাবৰত এখন নতুনকৈ খুলিছে যে ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়। তো ইয়াত ভিতৰত কি হয় কি নহয় আপোনালোকক দেখাম ভিতৰত গৈ। তো বাহিৰৰ অলপ কিছুমান দৃশ্য চাওক কেনেকৈ মজা প্লেচ দে। ফুলনি মানে বাগিচা আৰু বাগিচা মানে ফুলনি, তাৰে মাজত দেখিছেনে আপোনালোকে কি মজা প্লেচ। তো হেল্ল' ফ্ৰেণ্ডছ, কেনে খবৰ কি খবৰ, আশা কৰোঁ আপোনালোকৰ ভালে চাগে। তো আজি আমি উপস্থিত আছোঁ তিতাবৰত, এখন কলা সংস্কৃতি কেন্দ্ৰ বুলি কয়। ষ্টেট প্ৰগ্ৰেম হয় ইয়াত, ভাল ভাল ষ্টেট, মানে বহুত ধুনীয়া ধুনীয়া নৃত্য হয়। তো ক'ত কি কেনেকৈ আপোনালোকক দেখাওঁ আৰু নেকি ক'ব অলপ। বাপৰে বাপ, ডিজাইনবোৰ কিন্তু মজা কৰিছে দেই একদম, বাপৰে চা না, আল্টিমেট ডিজাইন কৰিছে একদম। গান চান গাই কেনে মাত দিওঁ নেকি এটা, গান মাৰিলে কি হ'ব, এতিয়া চাৱা মানুহ নাই না। এইবিলাক বক্সবিলাক আছে আপোনালোকে দেখা পাইছে, এইবিলাক লাইটৰো পূৰা ব্যৱস্থা কৰা হৈছে। এইবিলাক শ্ব' আৰম্ভ হ'ব আৰু কেইদিনমান পিছত। তো শ্ব' আৰম্ভ হ'লে আপোনালোকক আৰু কিছুমান দেখাম আৰু ইয়াত আহি কেনে। তো আজি এইখিনি চাই লওক, মানে চিটবিলাক বহুত দামী দামী চিট হয়, আৰু পূৰা তলত পূৰা কাৰ্পেট লগাইছে, ধুনীয়া কৰি বনাইছে। তিতাবৰত আহিব পাৰে আপোনালোকে, আহি কেনে চাব পাৰে। তো ফ্ৰেণ্ডছ, এতিয়াও মানে কাম বাকী আছে, কামখিনি কমপ্লিট হোৱা নাই, কমপ্লিট হ'ব চাগে আৰু বেছি দিন নাই। তো আপোনালোকে সোনকালে আহিব, ৰেডি হৈ থাকক। তিতাবৰ চাওক না, লাইট চাইট পূৰা একদম লগাই। ইয়াৰ পিছফালে মানে কাপোৰ চেঞ্জ কৰা, মানে নৃত্য কৰি কেনে কাপোৰ চেঞ্জ কৰাটো ইয়াৰ পিছফালে এইবিলাক কৰি থৈছে। তো ধুনীয়া বনাইছে, মানে তিতাবৰৰ এইটো মানে জেগাখিনি বহুত হৈছে, মানে এতিয়া বহুত ডেভেলপ হৈছে এইবিলাকৰ কাৰণে। তো ভাল লাগিছে এইবিলাক কৰাৰ কাৰণে। উফ, বেয়া গৰম দিছে, বাপৰে বাপ, কি কৰিবি আৰু এতিয়া, পানীকে খাই দিং আৰু নে কি ক। তাৰপিছত বলক আৰু মানে কেনেকুৱা কি এইবিলাক ডিজাইন নাথাকে, বাপৰে বাপ কি লগাইছে এইবিলাক ডিজাইন পূৰা। ইয়াতে ওপৰত কাপোৰ লগাই দিছে, মানে এইটো এটা ডিজাইন আৰু মানে চা না কেনেকুৱা মানে কি বনাইছে, চালিয়ে বনাইছে। কিন্তু ষ্টাৰ্ট হোৱাৰ পিছত আৰু বেছি ভাল লাগিব ইয়াতকৈ। তো আপোনালোকে আহিব পাৰে ইয়ালৈ চাব, ষ্টেট প্ৰগ্ৰেমো হয় কিছুমান। তো সেই আৰু এইবিলাক চিট দেখিছে কিমান কি, মানুহ চাগে বহুতেই হ'ব। তো ডিজাইনবিলাক মানে সেই আৰু আল্টিমেট লাগিছে, আল্টিমেট ডিজাইন। আৰু ইয়াত নাথাকে এইবিলাক মানে হেৰি কাৰ্পেট লগাইছে, সেয়াই আৰু মানে পইচা আছেতো, পইচাৰ জোৰত হৈ আছে আৰু কামবোৰ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহি আছে আৰু নতুন ভিডিঅ', তো তেতিয়ালৈকে বাই বাই।